মই জানিছিলো যে তহঁতি এদিন আকৌ ঘূৰি আহিবি বিউটি বিদুৰ ভাই আজি কেইদিনমানৰ পৰা মনলৈ বৰ বেয়া বেয়া ভাৱ কিছুমান আহি আছে আহল আমি ধৰা পৰিম কেনে গছাটো আৰু মুজে বচাও বুলি চিঞৰিবলৈ নাযায় মানুহৰ যেতিয়া বেয়া দিন আহে এইবোৰ যুক্তি দি বাচিব নোৱাৰো তেতিয়াহ'লে তই কি কৰিম বুলি ভাবিছ আমি মেনেজাৰৰ ওচৰত গৈ আঁঠুকে ক্ষমা খুজিম তাৰপিছত আৰু মেনেজাৰে আমাক ক্ষমা কৰি হাঁহৰ মাংসই ভাত খুৱাই পঠিয়াই দিব চাৰচ সন্তান যদিও নিজ ভাতৃতকৈ বেছি মৰম কৰিছিলো তোক বিশ্বাসঘাতক হাই ওয়েলকাম টু গীতালিস ব্লগ লাইভ লিখে নহয় ব্লগ কেতিয়া পা বলিনৰ লগত কেতিয়া পা 3 বছৰ 3 বছৰ ও তাৰ মানে মেট্ৰিক দিয়া পা ঠিকা কৰিলে কেনেকুৱা ঠিকাদাৰ বুলি ক'লে শুনিবলৈও গহীন হ'ব আপোনালোকৰ গোটটো আগে পিছে ঠিকা কৰিছেনে এই কৰিছো স্যাৰ 10000 ঘিলা পিঠাৰ ঠিকা জবা মাঘ বিহুত লৈছিলো লগতে আচাৰ জাম জেলি এইবোৰটো আছে মানে চাইকে ৰকমৰ আৰু মই কনষ্ট্ৰাকচনৰ কথা সুধিছো ইয়ালে বাট কৰিবাই লাভ নাই এমএলএ ছাৰৰ ভৰিত পৰি দিয়ক ভালকে কাম কৰিবি লগালগ পইচা লৈ যাবি খেলি মেলি কৰিবি বেটাম আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় নাটনি মোৰতো বিশেষ একো নাই বুঢ়ী মা এজনী আছে কিবা আপদ বিপদ হলেও কহি সামৰি ল'ম আৰু আমাৰ এই দূৰৰ অৱস্থাবোৰৰ চবেই সুবিধা লয় কিন্তু এবাৰ হয় ইপাৰ নহয় সিপাৰ হলিয়া হৈ গলি ৰাজাদাৰ ৰিক্স বেছি মানে প্ৰফিটো বেছি মিথুনৰ চিনেমা চালি দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে ছাৰ সিহঁতৰ ইনফৰমেশ্যন পাই গলো ঐ গাড়ী উলিয়া